राज विद्या सुखदाता धन्य तुम्हारो दर्शन मेरा मन रमता जय देव जय देव जय देव जय देव से कोई शरणागत आवे संतति संपत्ति सब ही भरपूर पावे आशीष ब्लगर अन्य एटी ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটত ক'ত গণেশ পূজা ক'ত হৈছে কি হৈছে কেনেধৰণে হৈছে সকলোখিনি আপোনালোকক দেখাম। লগ গৈ থাকোঁ। रंग सारे गुलाबी चुनरिया रे रंग सारे गुलाबी चुनरिया रे मोह मारे नजरिया सावरिया रे मोह मारे नजरिया सावरिया। বৰ্তমান আহিছোঁ যোৰহাটৰ সকলোৱে পৰিচিত JPR পূজা মণ্ডপত। বিশেষ অতুলনীয়ভাৱে ইয়াত মণ্ডপ সাজি উঠোৱা হৈছে। সকলোখিনি ওচৰৰ পৰা দেখাম গৈ আছোঁ। সকলোখিনি আহি আছে লগত আৰু মোৰ লগত বৰ্তমান এজন শান্তম তেওঁকো লগ পালোঁ আৰু লগ পাইছোঁ। আমি গৈ আছোঁ বৰ্তমান। কৰোণাৰ মহামাৰীৰ বাবে যোৱা দুবছৰ ধৰি ভালকৈ পাতিব পৰা নাছিল যদিও এইবাৰ যথেষ্ট উলহ মালহেৰে ইয়াত পূজাখিনি পতা দেখিবলৈ পোৱা গৈছে। সকলোৱে ইয়াত আনন্দ ফূৰ্তি কৰিছে। সকলোখিনি লোক আচলতে ওলাই আহিছে। গণেশ পূজাত কিমান কষ্ট হয় তিনি বাতি দিয়াৰ পিছত বাতিয়ে নিদিলে আৰু
তুমি ক'বা তিনিটা বাতিহে আনিলোঁ এইটো ক'ৰ পৰা এটা বাতি ক'বা আহিলে মোৰ মানে এইটো ক'ৰ পৰা ঠিক নাই তেন্তে ইহঁতি উৰাই লৈ আহিলে চাগে কি ঠিক ভগৱান দিলে চাগে মোৰ কাৰণে গণেশ বাবাই গণেশ বাবাই কিবা আছে বহুত কষ্ট হৈ তেওঁলোকে আহিলে ঠিক আছে দিয়ক খাই লওঁ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানখিনি আছিল যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই সকলো ভালে থাকক সুস্থ থাকক